Welcome to North Lakhimpur. মালিকে জেগা পাহৰিলে ক'লে আহিছিলো এই মোৰ লগত গান্ধীজি আছে মহাত্মা গান্ধীৰ বৰপুত্ৰ তো হেল্ল' গাইজ ৱেলকাম টু টেংগোছ আনাদাৰ ব্লগছ তো গাইজ লখিমপুৰলৈ আহি আছো এতিয়া আমি এই হাৰমতি অভাৰব্ৰিজৰ ওপৰত তো আমি আহি আছো এই মোৰ লগত এই খুৰা আছে আজি তাৰপৰা এই খুৰাজনৰ ভাগৰ বস্তু এটা নিবলৈ আহি আছো আপোনালোকক দেখুৱাম কি নিবলৈ আহি আছো এয়া আমি এতিয়া লালুক পোৱাহি নাই লালুক পাম এতিয়া আহি আছো ধুনীয়াকৈ আজি আমাৰ এক্সাম খতম হৈ গ'ল একদম আজিৰ পৰা এনজয় ফিফ্থ চেমলৈ পাই গ'লোঁ এয়া ল'ৰা ছোৱালীবোৰ একদম গাড়ী আহি আছে ধুনীয়াকৈ ৰখি আছে শাৰী পাতি পাতি ৰখি আছে ভাল হৈছে ইয়াত ভাল কাম কৰিছে এইটো লালুক পোৱাহি নাই লালুক পামহি এতিয়া এই স্কুল ছুটি দিছে এতিয়া টাইম হৈছে 2:40 আমাৰ গাড়ীৰ ষ্টেৰিং কভাৰটো লগাই দিলোঁ এই চিট কভাৰো লগালোঁ আৰ্মি ট্ৰাক ৰখাই থকা আছে দেখিছেনে ফাইনেলি আমি ইয়াত লালুক পাইছোঁহি এতিয়া লালুকৰ পেট্ৰল পাম্পত অলপ ফিউলিং কৰি ল'লোঁ তাৰপিছত এতিয়া আকৌ আহি আছোঁ ৱেলকাম টু নৰ্থ লখিমপুৰ আমি লখিমপুৰ পৰাই গ'লোহি এয়া আমাৰ শশাংক ব্লগত ঠাই দিলোঁ আজি মালিকে জেগা পাহৰিলে ক'লে আহিছিলোঁ এতিয়া সি অকণমান আগত খোজকাঢ়ি গৈ আছে আমি একদম ইয়াত ৰখি আছোঁ আহি পেলাই তো গাইছ এইখন উত্তৰ লখিমপুৰ টাউন কবৰস্থান দেখিছেনে আমি এইখিনিতে ৰখি আছোঁ মই এই মোৰ লগত গান্ধীজি আছে মহাত্মা গান্ধীৰ বৰপুত্ৰ মহাত্মা গান্ধী মানে ইয়াৰ বাপেকৰ নামো মহাত্মা গান্ধী আকৌ আপোনালোকে ভবাজন নহ'ব পাৰে এইখিনিৰ পৰা আমি এতিয়া এটা মেচিন নিবলৈ আহি আছোঁ মেচিনটো নিবলৈ আহিছোঁ কিহৰ মেচিন এইটো মালটো এইটো বনোৱা মেচিনটো দেই দেখুৱাই দিছোঁ আৰু মোৰ চপলটো দেখুৱাই দিছোঁ এই গন্ধি হাঁহিছে দেখিছেনে ইয়াক আজি ব্লগত থৈ দিছোঁ ছাবস্ক্ৰাইবাৰ বঢ়াব বোলে ই তাক উঠাই দিব লাগে হেল্ল' বুলি ক হেল্ল' অঁ এতিয়া আহি আছোঁ আৰু আপোনালোকক দেখুৱাই আছোঁ 2 নম্বৰতে গাড়ী চলাই আহি আছোঁ এইখন থানাখন আছে কিন্তু পুলিচ আছে মোবাইল যাব নাই পুলিচ আমি আহি আছোঁ আপোনালোকে দেখি আছে পূৰা জামত গাড়ী চলোৱা মজাটোৱে বেলেগ এই গ্লাছখন অকণমান ওপৰলৈ দেখোঁ ওপৰলৈ আৰু অকণ তললৈ অকণমান এইটো ল'ৰাটো কেলা বাইক চলোৱা বাহাদুৰ চাওঁচোন আমি আহি আছোঁ ফ্ৰম লখিমপুৰ টু হোম এইবোৰ দেখিছেনে এইবোৰ কেলা গাড়ী জোৰ তৰ পৰা উলিয়াই দিয়ে পকৰটো চাই থাকক এইটো মই মেচিনটো উঠাওঁতেনে হাতটো ফুলি গ'ল দেখিছেনে এইটো এই ট্ৰাকখন এতিয়া অভাৰটেক কৰিব লাগে মই এতিয়া অভাৰটেক কৰিব পৰা নাই দেখিছেনে ট্ৰাকখন অভাৰটেক কৰিবলৈ এইফালে এতিয়া এইফালে গাড়ীটো উলিয়ামে পকাটোতো এইফালে পৰা গাড়ী আহি আছে দেখিছেনে ইয়াৰ গাড়ী আহি আছে এই ব্ৰেক মাৰিবলগীয়া হৈ গৈছে একদম এনেকৈ হ'লে কেনেকৈ হ'ব জাম লাগিছে যে জাম লাগিছে তো গাইছ আমাৰ টাইগাৰখন ইয়াৰ পৰা লৈ আহিছিলে চাই লওক এইখন লখিমপুৰ টাটা ডিলাৰ এইখন এয়া আজি 8 মাহ হৈছে আমাৰ গাড়ী লখিমপুৰৰ ফেমাছ এটা বিশেষ প্লেচ এভাগ বিশেষ মন্দিৰ গণেশ মন্দিৰ লখিমপুৰ বিখ্যাত গণেশ মন্দিৰৰ বাবে এয়া চাই লওক গাড়ী পাই দেখুৱাই দিছোঁ এয়া মই পুৰা ষ্ট্ৰীম পুৰা আহি আছোঁ বেছি স্পীড চলোৱা নাই 40 চলাই আহি আছোঁ কাৰণ
পিছত লোড আছে সেইকাৰণে মই কম স্পীডত আহি আছোঁ মই গাড়ী বাৰু বেছি স্পীডত নচলাওঁ গণি হয়নে নহয় ক মই শ্ল' চলাওঁনে শ্ল' ড্ৰাইভ লং লাইফ বুলি কথা এষাৰ আছে চ' মই গাড়ী শ্ল' ড্ৰাইভ কৰোঁ পিছৰ পৰা ট্ৰাক এখন আহি আছে ট্ৰাকখন স্পীড আহি আছে এইফালে আগত এই অ'টোখন আছে সিফালৰ পৰা গাড়ী এখন আহি আছে অভাৰটেক এতিয়া গাড়ীখনক কৰিব নোৱাৰি অ'টোটো অভাৰটেক কৰি দিলোঁ এইভাগ আছে এইভাগ কি মন্দিৰ গন্ধি এয়া দুৰ্গা মন্দিৰ আমাৰ লখিমপুৰলৈ আহিব আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ লখিমপুৰলৈ এই প্লেচটো একদম পুৰা নেচাৰেল প্লেচ একদম কেনেকুৱা ভিউ লাগিছে আপোনালোকে কমেণ্ট কৰি জনাবচোন এই গন্ধিয়া আকৌ ছোৱালী চাইছে দেখিছেনে ইतना छोटा बच्चा अभी लड़की देख रहा है अच्छा गंदा कम मत करो यार ये গাড়ীখনৰ এয়া ধোঁৱা দেখিছেনে গাড়ীখনৰ ধোঁৱা দেখিলে নে আমি এতিয়া পাই গ'লোহি ৰঙা নদীৰ ওপৰত এয়া ৰঙা নদী দেখাই দিছোঁ আপোনালোকক এইখনেই ৰঙা নদী লখিমপুৰত বানপানীৰ সৃষ্টি কৰা এখন নদী হৈছে ৰঙা নদী এইখন নদী পগলা বানতেই বহুতো মানুহৰ বহুত অপকাৰ সাধন হৈছে চৰকাৰে গৃহীত ব্যৱস্থা ল'ব লাগে তেওঁলোকৰ বাবে এয়া দেখিছেনে দেখুৱাই দিছোঁ এইফালৰ ভিডিঅ'টো দেখুৱাই দিছোঁ গাইছ এতিয়া ঘৰ পোৱাহি নাই আমি আছোঁ এতিয়া পহুমৰা হয়নে গান্ধী অঁ এয়া যে মোৰ লগত হেণ্ডিমেন আছে ইয়াতে আমি চাহটো খাই যাব লাগিব গাড়ীটো ৰখাব লাগিব হোটেল চা গান্ধী হোটেল চা লিখা আজি ভাল পোৱা